তাৰ প্ৰতিকূল বতৰ তথাপিতো মানুহৰ মৰম দেখিবলৈ পোৱা গৈছে আপোনাৰ প্ৰতি কি ক'ব? নিৰ্বাচন মইতো ধন্যবাদ জনাইছো সকলোকে, ঈশ্বৰকো মই ধন্যবাদ জনাইছো যে আজি য'তে নাযাওক মানুহে মোক খুব ভালদৰে আদৰিছে আৰু নিশ্চিতভাৱে নিৰ্বাচনত ইয়াতকৈ ভাল কথা হ'ব নোৱাৰে। গতিকে মই ধন্যবাদ জনাইছো তেখেতসকলে আজি ৰাতি হ'লেও মোক বাট চাই আছিলে আৰু আহিলো লগ পালো, তেখেতসকলক অনুৰোধ জনালো। সমষ্টিটোৰ বহুতো সমস্যাৰ কথা প্ৰতিখন মিটিঙতে আপোনাক অনুৰোধ কৰিছে, এইবিলাক কেনেকে চাব? সমস্যা বেছি নাই, সমস্যা কমন সমস্যা, ৰাস্তা পদূলিৰ সমস্যা আছে। ইয়াৰ পিছত আপোনাৰ অলপমান খেতি বাতিৰ পথাৰবিলাকত পানী যোগান আঁচনিৰ কিছুমান কথা আছে, চব কমন। ক'ৰবাত দলঙৰ কথা আছে আৰু আনএমপ্লয়মেণ্ট প্ৰব্লেম। গতিকে চবৰে কমন, প্ৰত্যেকটা জেগাত সেই একে প্ৰব্লেম। গতিকে আমাৰ একেবাৰতে বিভাগীয়ভাৱে আমি সেই কামবিলাক কৰিব পাৰিম। নিৰ্বাচনী যিটো আপোনাৰ ভাষণ, এই ভাষণৰ এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আপুনি উত্থাপন কৰিছে যে চৰকাৰী চাকৰি নিয়োগৰ ক্ষেত্ৰত আপুনি ফ্ৰী কোচিং দিব যুৱক যুৱতীসকলক, সাংঘাতিক এটা বহুত ইনিচিয়েটিভ বুলি বহুতে কৈছে। ডেফিনেটলি এতিয়া আমাৰ ল'ৰা ছোৱালী চব পাৰে, চব জানে, চবে শিক্ষিত, চবে কোৱালিফাইড, কিন্তু এটা কথাটো হ'ল কি, ইণ্টাৰভিউত কেনেকুৱা কুৱেশ্যন আহিব আৰু সেই ইণ্টাৰভিউত কোন কোন মানে বিষয়ৰ ওপৰত প্ৰশ্নটো মানে দিয়ে, এই বিষয়বিলাক নতুন নতুন আমাৰ ছাত্ৰ ছাত্ৰীসকলে নাজানে বা যুৱক যুৱতীসকলে নাজানে। গতিকে তেওঁলোকক এক্সপাৰ্ট মানুহৰ দ্বাৰা, যাৰ অভিজ্ঞতা আছে আগে পিছে, যিসকলে সেই কাম কৰি পাইছে, তেওঁলোকৰ দ্বাৰা যদি অলপ মই কোচিংটো দিয়াব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকে মানে ইণ্টাৰভিউৰ কাৰণে প্ৰিপেয়াৰ হ'ব পাৰে ধুনীয়াকৈ। তেতিয়া নিশ্চিতভাৱে মোৰ সমষ্টিৰ ল'ৰা ছোৱালীয়ে চাকৰিটো পাব পাৰিব, সেয়া মোৰ বিশ্বাস। গতিকে সেইখিনি কাম মই কৰিম।